বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমিও ভালে আছোঁ। আজি ভাবিছিলোঁ ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিম, কিন্তু একদম ৰাতিপুৱা সময় নাপাওঁ, কাৰণ মাইনাজনীক স্কুললৈ যাব লাগে আৰু টিফিন বা খোৱা লোৱা গোটেইখিনি কৰিব লাগে। সেইকাৰণে ৰাতিপুৱা একদমেই সময় নাপাওঁ আৰু ভিডিঅ' কৰিম বুলি ভাবি থাকোঁতে দুপৰীয়াই হৈ গ'ল। এতিয়া দুপৰীয়া ভাবিলোঁ দুপৰীয়ানো আমি কি বনাম, আজি কি খাম তাকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আৰু মই এতিয়া লৈছোঁ কণী, আলু আৰু বিলাহী। আজি কণীৰ দম বনাম এনেকৈ। আৰু এতিয়া মই এইখিনি বইল কৰিব দিম, চাব আপোনালোকে। আৰু বইল কৰি কিনে মই আমাৰ ঘৰতে গছত বেঙেনা লাগিছে আৰু বেঙেনা মই আনিম, ধুনীয়াকৈ ফ্ৰাই কৰিম। আৰু সেই তেনেকৈ খাই ভাল লাগে, ঘৰৰ বস্তু অকণমানে হওক বহুত ভাল লাগে। আপোনালোকক দেখুৱাম বাৰু, মই ধুনীয়াকৈ চাই থাকিব। আৰু ইয়াতে মই দিছোঁ কণী, আলু এইখিনি দি লৈছোঁ ইয়াতে। কণী মই দুটা বেছিকৈ দিছোঁ, কাৰণ কণীকেইটা মাজে বেয়া ওলায়, সেইকাৰণে ভাবিলোঁ আৰু দুটা কণী বেছিকৈ দি দিওঁ, নহ'লে প্ৰব্লেম হৈ যাব পাৰে, আকৌ বইল কৰিবৰ সময় নাই। সেইকাৰণে দুটা বেছিকৈ দিছোঁ, দৰকাৰ হ'লে ৰাতি খাম আকৌ, সেইকাৰণে দি দিছোঁ ইয়াতে। বেঙেনাকেইটা ছিঙি লৈ আহোঁ। ঘৰৰ বস্তু খাই কিমান যে মজা লাগে, আৰু বাহিৰৰ যিমান বস্তু কিনি আনিলেও ঘৰৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। আৰু মই এইটো লৈ আহিছোঁ ছিঙিবৰ কাৰণে, ৰ'দ দিছে বহুত। ধুনীয়াকৈ লাগি আছে কেইটামান, ইমান বেছিও নাই, অকণমান আছে। এয়া বেঙেনা ধুনীয়াকৈ লাগিছে, এয়া চাওকচোন। কৈজন মানে চাং পাতি দিব লগা হৈছে, মানুহে নাই ল'ব চাং পাতিবৰ কাৰণে। কোনোবা আহিলে চাং পাতিব দিব লাগিব, এনেকৈ ধুনীয়াকৈ চাং দিলে চাঙত লাগি যাব। এয়া চাওক, মানে মাজে মাজে কেতিয়াবা এনেকৈ চিঙি কিনে ফ্ৰাই কৰি খাব পাৰি। এয়া আৰু লগতে জলকীয়াও লাগি আছে, এয়া চাওক, ক'লা জলকীয়া লাগি আছে। এয়া ভাল লাগে কেতিয়াবা এনেকৈ লৈ যাওঁ, অকণমান চিঙি কিনে দি এটা। অ' মা, কি হ'ল? এইটো কেনেকুৱা হৈছে? কি হয় এইটো? ঘৰ হয়। অঁ, ধুনীয়া হৈছে। এয়া মই চিঙি ল'লোঁ এইখিনি। এই গছৰ পৰা মই লৈ আহিলোঁ বেঙেনা আৰু লৈ আহিলোঁ এয়া জলকীয়া। মানে জলকীয়া কেতিয়াবা মাজে মাজে আনিব পাৰি ভাতৰ লগত খাবৰ কাৰণে। এইখিনি মই ধুনীয়াকৈ এতিয়া কাটি লৈ ফ্ৰাই কৰিম, চাই থাকিব। এয়া মই এতিয়া গোটেইখিনি যোগাৰ কৰি ল'লোঁ। এয়া বিলাহী আৰু আপোনালোকক যে কৈছিলোঁ কণী বেয়া ওলাই বুলি, এয়া দুটা কণী বেয়া ওলাইছে আৰু তিনিটা ভাল ওলাইছে। আৰু মই বেঙেনাখিনি ধুনীয়াকৈ কাটি কিনে পানী দি থৈ দিছোঁ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ বনাম। আৰু গৰম পানী মই গৰম পানী কৰি লৈছোঁ, কাৰণ গৰম পানী দিলে চব্জিখন টেষ্টি হয় বুলি কয়। আৰু মই এতিয়া কণী আৰু আলুখিনি মই ফ্ৰাই কৰি ল'ম। এয়া কণী ফ্ৰাই হৈ গৈছে, ধুনীয়া কালাৰ আহিছে। এতিয়া মই ভাজিম আলুখিনি। আলুখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে আৰু অকণমান তেল দি কিনে, বেলেগ আৰু কেৰাহী নালাগে, ইয়াতে আৰু অকণমান তেল দি দিলোঁ মানে। আৰু দি দিলোঁ মই এইখিনি।
এয়া চাওক কি ধুনীয়াকৈ কালাৰ আহিছে এয়া আপোনালোকেও এনেকৈ বনাই খাব ভাল লাগে কেতিয়াবা কেতিয়াবা এনেকৈও খাই ভাল লাগে আৰু আজি মই কেইটামান উহা চাউল এনে তিয়াই থৈ দিম কাৰণ সান্দহ গুড়ি খুন্দিব লাগে মাইনাজনীয়ে সান্দহ গুড়ি খাম বুলি কৈছে এয়া মই মিক্সিতে সান্দহ গুড়ি বনাওঁ এয়া চাউল কেইটামান তিয়াই থৈ দিছোঁ এইখিনি ধুনীয়াকৈ চাফা কৰি লৈ ল'লোঁ মই ধুই কিনে এতিয়া ইয়াতে মই হালধি আৰু নিমখ দি দিম দি কিনে মই এয়া ধুনীয়াকৈ চামুচ এখনেৰে লাৰি দিছোঁ কি বনাই আছা তুমি চব্জি বনাই আছো দেখাই নাই দেখোন চব্জি তুমি লাগে পোৱা নাই চব্জি লাগ পাইছো পাইছা টেষ্টি কৰি চাম মজা হৈছে তুমি খাবা খোৱা মোকো দিয়া তুমি খাবা এইখিনি কি হয় আলু কোনে খাবা গৰম আছে গৰম তুমি খাবা এতিয়া মই ভাজিম বেঙেনাখিনি এয়া ইয়াতে থৈ দিয়া বেঙেনাখিনি মই ভাজিম হাই বন্ধু বান্ধৱীসকল এয়া আমি ধুনীয়াকৈ এতিয়া এইখিনি যোগাৰ কৰি লৈছোঁ এয়া দালি এয়া নেমু আচাৰ বেঙেনা ফ্ৰাই আৰু এয়া কণী দম এয়া ধুনীয়াকৈ লৈ লৈছোঁ এইটো আমি গোটেইকেইজনে মিলি খাম কেনেকুৱা লাগিছে মই খোৱাই নাই খাই লওঁ খোৱা তোমাৰ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ভাল লাগিছে এয়া জলকীয়া ফ্ৰাই কৰি লোৱা হাই বন্ধু বান্ধৱীসকল ভাত পানী খাই কিনে অকণমান ৰেষ্ট লৈ ল'লোঁ আৰু এতিয়া মই হাতত লৈ আহিছোঁ মেচ কাৰণ ইয়াতে অকণমান জাবৰ আছে জাবৰখিনি পুৰি দিওঁ কাৰণ আমি যিবিলাক পলিথিন বা যিকোনো মানে প্লাষ্টিকৰ বস্তু সেইবিলাক আমি পুৰি পেলাই দিওঁ থৈ কিনে আৰু যিবিলাক হেৰি পচি যোৱা বস্তু সেইবিলাক সাৰ হিচাপে ব্যৱহাৰ কৰি আমি ইয়াতে দি দিওঁ আৰু এয়া লগত ইহঁত দুজনী আহিছে হাই বুলি কোৱা হাই মোৰ লগতে আহিছে অকণমান এনেই বাহিৰৰ ফালে ওলাই যাব ফুৰিবৰ কাৰণে আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি কৰি দিম এতিয়া লগত লৈ যাওঁ ঝাৰুটো এইটোৱে ধুনীয়াকৈ খাই কি হ'ল প্লাষ্টিকবিলাক পুৰিলে ভাল আৰু এইবিলাক ধুনীয়াকৈ ঝাৰু দিম আপোনালোকে চাই থাকিব
হাই বন্ধু বান্ধৱীসকল, এইখিনি মই গোটেইখিনি যিবিলাক প্লাষ্টিকৰ বস্তু আছে সেইবিলাকত মই ইয়াতে মানে আনি কিনে থৈ দিওঁ আৰু ৰ'দত শুকাই কিনে মই এনেকৈ সন্ধিয়া সময়ত মানে বস্তুবিলাক এনেকৈ একেলগ কৰি কিনে এইবিলাক পুৰি কিনে যিটো ছাই হয় সেইবিলাক ছাই মই ইয়াতে দি দিওঁ। মানে বেঙেনা গছ ইয়াত দিয়াই আছে, চাওক এইবিলাকত ছাই দিয়া আছে, মানে বেঙেনা, জলকীয়া আৰু মানে বিভিন্ন ধৰণৰ এনেকুৱা গছবিলাকত দি দিওঁ। দিলে মানে কি হয়, পোকে নধৰে বুলি কয়, সেইকাৰণে এইবিলাক মই দি দিওঁ। আৰু এইবিলাক দিলে ভালো, মানে পাতবিলাক ধুনীয়া হয়, ডাঙৰ ডাঙৰ হৈ থাকে। আৰু এয়া হৈ গ'ল। আৰু আমাৰো প্লাষ্টিকবিলাক পৰি থাকিলে বেয়া, কাৰণ প্লাষ্টিকটো মাটিৰ লগত মিহলি হৈ নাযায়। হাই বন্ধু বান্ধৱীসকল, মই এটা কথা ক'ব বিচাৰিছোঁ। কিছুমান মানুহে কয় মাইকী মানুহৰ হেনো কামে নাই, এনেই থাকে ঘৰত, অকণমান কিবা কাম আছে এনেই বহি থাকে। কিন্তু এইটো মিছা কথা একদম। ঘৰত এটাৰ পিছত এটা কাম ওলাই থাকিব। আৰু ঘৰৰ মেইন হৈছে মানুহজনীয়ে যদি ঘৰত নাথাকে তেতিয়াহ'লে ঘৰখন একদম আধৰুৱা হৈ থাকিব আৰু ঘৰখন দেখাত শুৱনি নহয়। কিন্তু যদি মাইকী মানুহ যদি ঘৰত থাকে, ধুনীয়াকৈ ঘৰখন চাফ চিকুণ আৰু এটা সুন্দৰ পৰিৱেশ এটা গঢ়ি তুলিব পাৰে এজনী ছোৱালী বা মাইকী মানুহে। কিন্তু সেই পৰিৱেশটো ল'ৰা এজনে কেতিয়াও তুলিব নোৱাৰে। হয়তো তেওঁ যোগদানহে কৰিব পাৰিব আমাৰ লগত, কিন্তু মেইন হৈছে ঘৰৰ বোৱাৰীজনী যদি ধুনীয়া হৈ থাকে, ঘৰখনো পবিত্ৰ হয়, নহয় জানো? আৰু এইটো ভুল ধাৰণা যে ঘৰখনত যে একো কাম নাই, এনেই বহি থাকে, এইবিলাক কাম একদম মিছা কথা। ঘৰত বহুত কাম থাকে, এটা বহুত কাম থাকে। কামবিলাক মানে কি দেখা নাপায়। আমাৰ কামবিলাক মানে কি হয়, দেখা নাপায়, মানে লুকাই থাকে। ইচ্ছা কৰিলে কৰিব হ'ল, ইচ্ছা নকৰিলে নাই। আৰু কৰিলে মানে ঘৰখন পবিত্ৰ লাগে, সেইকাৰণে ভাল লাগে। আৰু হাই বন্ধু বান্ধৱীসকল, এতিয়া মই বাহিৰৰ পৰা কামখিনি কৰি আজৰি হৈ আহিলোঁ। আৰু মই এতিয়া এইখিনি চাউলখিনি মই ধুনীয়াকৈ ইয়াতে তৰাই থৈ দিছিলোঁ। আৰু তৰাই কিনে এতিয়া মই এইখিনি চাউলখিনি ধুনীয়াকৈ এটা হৈছে আগৰ চাউলৰ দৰে হৈ গৈছে। আৰু মই এইখিনি এতিয়া ধুনীয়াকৈ ভাজি মিক্সিত গুৰি কিনে একদম সান্দহ গুৰি কৰি লওঁ। আৰু আপোনালোকক লাষ্টত দেখুৱাই যাম কেনেকুৱা হয়, আপোনালোকে চাব। আৰু এতিয়া মই ষ্টাৰ্টিং কৰোঁ। এয়া মই চাউলকেইটা ধুনীয়াকৈ ভাজি আছোঁ। আৰু চাউলকেইটা ধুনীয়াকৈ একদম ৰঙচুৱা কৰি ল'ব লাগিব, তেতিয়াহ'লে বেছি টেষ্টি হয় খোৱাটো। আৰু এই সান্দহ গুড়ি বাচ্ছাবিলাকক হৰলিক্সৰ লগত বা গাখীৰে হৰলিক্স আৰু এনেকুৱা সান্দহ গুড়িৰ লগত মিলাই দিলে বাচ্ছাবিলাকে খাই বেছি ভাল পায়। আৰু আমাৰ মাইনা দুজনীয়ে এনেকৈ খাই বহুত ভাল পায়। মই মাজে মাজে এনেকুৱাকৈ দি দিওঁ। হাই বন্ধু বান্ধৱীসকল, মই এয়া মিক্সিত মাৰিলোঁ, ধুনীয়াকৈ গুড়ি হৈ গ'ল। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, বাই বাই দিয়া, বাই বাই দিয়া, বাই বাই। তুমি বাই বাই দিবা নেকি? এয়া আমি এতিয়া মাইনা দুজনী খাবলৈ দিম, গাখীৰ আৰু সান্দহ গুড়ি দি কিনে আমি আকৌ বনাই কৰিবৰ কাৰণে দেখা যোৱা হ'ব, কাৰণ এক্সাম আহি আছে। তেনেহ'লে বাই বাই।